হোলী মানে কেৱল ৰং নেকি? হোলী মানে কেৱল ফটো তোলা আৰু হেপী হোলী ষ্টেটাছ দিয়াই নেকি? নে হোলী মানে মনৰ ভিতৰৰ দুখ, অহংকাৰ আৰু নেতিবাচক ভাৱনাসমূহ জ্বলাই পেলোৱাৰ এটা সুযোগ? এইবাৰ হোলীত আপুনি কেৱল মুখতে ৰং সানিব নে মনতো? হোলী হৈছে ৰঙৰ উৎসৱ, কিন্তু এই উৎসৱৰ ভিতৰত এটা গভীৰ অৰ্থ লুকাই আছে। আজিকালি আমি সকলো ব্যস্ত। পঢ়া শুনা, টকা উপাৰ্জন, প্ৰতিযোগিতা, তুলনা এইবোৰে আমাৰ মনটো ক্লান্ত কৰি তোলে। বাহিৰত আমি হাঁহি থাকিলেও ভিতৰি বহু সময়ত আমি ভাঙি পৰোঁ। ৰঙৰ উৎসৱ ফাকুৱা বা হোলীয়ে আমাক কি শিকায় জানেনে? হোলীয়ে আমাক অহংকাৰ এৰি দিবলৈ শিকায়, দুখবোৰ জ্বলাই পেলাবলৈ শিকায়, ক্ষমা কৰিবলৈ শিকায়, একেলগে মিলিজুলি থাকিবলৈ শিকায়। হোলীৰ আগদিনা হোলিকা দহন হয়। ই সত্যৰ ওপৰত অসত্যৰ জয়ৰ প্ৰতীক। এই হোলিকা দহনে আমাক সোঁৱৰাই দিয়ে জীয়াই থাকিবলৈ সদায় সৎপথত আগবাঢ়িব লাগিব। হোলীৰ দিনা ধনী, দৰিদ্ৰ, সৰু ডাঙৰ সকলোৱে একে ৰঙত ৰঙীন হয়। তাত কোনো ভেদাভেদ নাথাকে। এইটোৱেই হোলীৰ আটাইতকৈ ডাঙৰ শিক্ষা, একতা। হোলীৰ প্ৰতিটো ৰঙৰো নিজৰ অৰ্থ আছে। ৰঙা প্ৰেম আৰু শক্তি, সেউজীয়া নতুন আশা, হালধীয়া আনন্দ আৰু ইতিবাচকতা, নীলা শান্তি আৰু বিশ্বাস। এইবোৰ কেৱল ইজনে আনজনক সানিবলৈ নহয়, জীৱনতো সানিবলৈ। ভাবি চাওক, যদি প্ৰতিদিনে আমি হোলীৰ দৰে মনটো পৰিষ্কাৰ কৰি ৰাখোঁ, যদি প্ৰতিদিনেই কাৰোবাক ক্ষমা কৰি আগবাঢ়োঁ, যদি প্ৰতিদিনেই ভালপোৱা আৰু শান্তি বিয়পাওঁ, তেন্তে আমাৰ জীৱনটো কিমান ধুনীয়া হ'ব। এই হোলীত কেৱল ৰং নেখেলিব, মনটোও ৰঙীন কৰক। কেৱল ফটো নহয়, স্মৃতি সৃষ্টি কৰক। হোলী মাথো এটা দিন নহয়, এয়া হৈছে এটা অনুভৱ। শেষত সকলোকে দোল উৎসৱ বা হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোক সকলোৰে জীৱন হোলীৰ প্ৰতিটো ৰঙৰ দৰে ৰঙীন হৈ পৰক।